নেশা পোকা এদানো বিলাসীপাৰাত আৰু বিলাসীপাৰাত লগ পাইছোঁ আনোৱাৰৰ ভিডিঅ' আমি কেইদিনমান আগত শ্বেয়াৰ কৰিছিলোঁ। বহুত ধুনীয়া গান গাইছিলে আৰু গান ৰেকৰ্ড কৰিছিলে বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা কুলেন দাস ছাৰে। আৰু কুলেন দাস ছাৰে লৈ গৈছিলে, তৌফিকে লৈ গৈছিলে। তৌফিক পিছনে আছে, তৌফিকে কেমেৰাৰ সন্মুখত আহিব বিচৰা নাই, লাজ কৰিছে। আৰু তৌফিকে কুলেন দাস ছাৰৰ তাত লৈ যোৱাৰ পিছত কুলেন দাস ছাৰে ৰেকৰ্ডিং কৰিলে। ৰেকৰ্ডিং কৰাৰ পিছত সেয়া ফেচবুকত আপলোড কৰিলে। ফেচবুকত আপলোড কৰাৰ পিছত ভাইৰেল হ'ল, মই পালোঁ। মই পিছত মোৰ ফেচবুক পেজ টাইমছ অফ ধুবুৰীত আপলোড কৰিলোঁ। আপলোড কৰাৰ পিছত ভাবিলোঁ নাই, তাৰ বিষয়ে মই জানিব লাগে। সেয়ে আজি মই আহিছোঁ ইয়াত আৰু আনোৱাৰৰ লগত কথা পাতিম। আনোৱাৰ, কি খবৰ তোমাৰ? ভাল খবৰ ভাল। কোন ক্লাছত পঢ়া? মই ক্লাছ 10ত পঢ়োঁ। মোৰ স্কুলখনৰ নাম হৈছে লাইফ চাইন্স একাডেমী, চিৰাকুটা মানে বিলাসীপাৰা চিৰাকুটা। হয়, বিলাসীপাৰা। তোমাৰ এই গান গোৱা অভ্যাস কেতিয়াৰ পৰা আৰম্ভ হ'ল? গান গোৱাৰ অভ্যাসটো মানে আগতে তেনেকুৱা নাছিল, ক্লাছ 8ৰ পৰা আৰম্ভ কৰিছোঁ। তুমি কুলেন দাস ছাৰৰ বিষয়ে কি ক'বা? কুলেন দাস ছাৰ মানে কুলেন দাস ছাৰটো মহান মানুহ। মানে মোক এনেকুৱা সুযোগ দিছে আৰু নিজে গান ৰেকৰ্ড কৰি তাৰপিছত শ্বেয়াৰ কৰিছে, আপলোড কৰিছে ফেচবুকত। এতিয়া তোমাৰ তুমি ডাঙৰ হৈ কি ছিংগাৰ হ'ব বিচাৰানে? আশাটো আছে। এতিয়া ছিংগাৰ হ'বলৈ হ'লে গীটাৰ লাগিব। তুমি ঘৰতে কিবা ঘূৰ দিলে গীটাৰৰ তলত বজাব লাগিব। গীটাৰ ক'ত পৰা যাবা? এতিয়া উপায়তো নাই, তেনেকুৱাতো অৰ্থ নাই, কিনিম ক'ৰ পৰা। তোমাৰ দেউতা কি কৰে? মোৰ দেউতা আচলতে তেনেকুৱা উন্নত নহয়, মানে কাঠমিস্ত্ৰীৰ কাম অলপ অলপ শিকিছে আৰু মাছ মাৰে, বিলত মাছ মাৰি তাৰ সেইটো বিক্ৰী কৰি আকৌ ঘৰত মানে খোৱা লোৱাৰ বাবে কিছু আনে। চ' বন্ধুসকল, এতিয়া আপোনালোকে শুনিব নেচাও তোমাক এবাৰো, নেচা পোকাক এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ। নেচাও তোমাক এবাৰো, নেচা পোকাক এদানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা। নেচাও তোমাক এবাৰো, নেচা পোকাক এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ। নেচাও তোমাক এবাৰো, নেচা পোকাক এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা। নেচাও তোমাক এবাৰো, নেচা পোকাক এধানো।